এতিয়া 16 বছৰ ধৰা কাৰ্যকালত ইন্দিৰা গান্ধীয়ে এনেকুৱা কি কৰিছিল যাৰ কাৰণে কিছুমানে তেখেতক আইৰন লেডি বুলি কয় পাকিস্তানে বন্দী কৰা 54 জন ভাৰতীয় সৈনিকক মোকলাই আনিব পৰা নাছিল তেওঁলোক পাকিস্তানতে বন্দী হৈ থাকিল যি ইন্দিৰা প্ৰিয়দৰ্শিনী নেহেৰু বিয়াৰ পিছত হ'ব লাগিছিল ইন্দিৰা জাহাংগীৰ তেনেকৈ হলকে ইন্দিৰা গান্ধী অনুৰাগীসকলে তেখেতক আইৰন লেডি বুলি কয় আৰু আইৰনটো বিভিন্ন প্ৰকাৰৰ থাকে কিছুমান কেঁচা লোহা থাকে আৰু কিছুমান মামৰে ধৰা লোহাও থাকে নমস্কাৰ আজি আমি আলোচনা কৰিবলৈ ওলাইছো আইৰন লেডি হিচাপে খ্যাত ইন্দিৰা গান্ধীৰ বিষয়ে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী তেখেতৰ জন্ম হৈছিল 1917 চনৰ 19 নৱেম্বৰত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত জন্মতে নাম ৰখা হৈছিল ইন্দিৰা প্ৰিয়দৰ্শিনী নেহেৰু ৰাজনীতিত ব্যস্ত দেউতাক ঘৰত ৰুগীয়া মাক ইয়াৰ মাজতে ডাঙৰ হৈছিল ইন্দিৰা প্ৰিয়দৰ্শিনী নেহেৰু সৰুৰ পৰাই দেখিছিল ৰাজনীতিৰ পাখা খেলখন আৰু খেলিবলৈ শিকিছিল আৰু সেই কিশোৰী অৱস্থাতেই দেখা হৈছিল ফিৰোজ জাহাংগীৰৰ সৈতে এই কথা ইন্দিৰা গান্ধীয়ে নিজেই উল্লেখ কৰিছে তেখেতৰ আত্মজীৱনী মাই ট্ৰুথত 1935 চনত মাক কমলা নেহেৰুৰ চিকিৎসাৰ কাৰণে ইন্দিৰা গান্ধীও লগতে ইউৰোপলৈ যায় আৰু পৰৱৰ্তী বৰ্ষতে মাকৰ মৃত্যু হোৱাত অকলশৰীয়া ইন্দিৰা যেন নিসংগ হৈ পৰে আৰু তেতিয়াৰ পৰাই ঘনিষ্ঠতা বাঢ়ি গৈছিল ফিৰোজ জাহাংগীৰৰ সৈতে এই সম্পৰ্ক ৰাজহুৱা হোৱাত নেহেৰু পৰিয়াল অসন্তুষ্ট হৈছিল যদিও 1942 চনত দুয়ো বিবাহবাসত আবদ্ধ হয় এই বিয়াখনে সেই সময়ৰ ভাৰতীয় ৰাজনীতিত বাৰুকৈ খলকনি সৃষ্টি কৰে আৰু নেহেৰুৱে গঢ়া সাম্ৰাজ্যৰ সমীকৰণখনলৈ যেন সংকট কঢ়িয়াই আনে আৰু এই সংকটৰ পৰা বাচিবলৈ অতি বুদ্ধি আৰু কৌশলেৰে গান্ধীৰ উপাধিটো টানি অনা হয় যি ইন্দিৰা প্ৰিয়দৰ্শিনী নেহেৰু বিয়াৰ পিছত হ'ব লাগিছিল ইন্দিৰা জাহাংগীৰ তেনেকৈ হলকে ইন্দিৰা গান্ধী ৰাজনীতিৰ মেৰপাকেৰে আৰম্ভ এই বিয়াত পিছত বহুতো বাধা আহি পৰে কিন্তু অধিকাংশ বাধাই ৰাজনীতিৰ কাৰণে নহয় ফিৰোজ আৰু ইন্দিৰাৰ ব্যক্তিগত কাৰণেহে হৈছিল ইন্দিৰা গান্ধীয়ে নিজৰ বৈবাহিক জীৱনৰ বাহিৰেও আনৰ লগত গঢ়া সম্পৰ্কৰ কথা নেহেৰুৰ জীৱনীকাৰ সৰ্বপালী গোপালৰ লগতে এমও মাথায়ে তেখেতৰ কিতাপ ৰেমিনিসেন্স অফ দি নেহেৰু এজৰ সি নামৰ অধ্যায়টোত উল্লেখ কৰিছে উল্লেখ কৰাৰ মতে ইন্দিৰা আৰু নেহেৰুৰ ছেক্ৰেটাৰীৰ মাজত আৰম্ভ হোৱা সম্পৰ্কৰ কাৰণে ফিৰোজ আৰু ইন্দিৰাৰ সম্পৰ্কত ফাট মেলে আৰু পৰিস্থিতি এনে আহি পৰে যে ফিৰোজে ইন্দিৰাক ডিভোৰ্স দিয়া কথাও চিন্তা কৰে 1966 চনত ষড়যন্ত্ৰত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হোৱাত ইন্দিৰা গান্ধীৰ ভাগ্য মুকলি হয় আৰু পুনৰ নেহেৰু পৰিয়াললে প্ৰধানমন্ত্ৰীৰ আসনখন উভতি আহে 1966 পৰা 1977 লৈকে প্ৰধানমন্ত্ৰী হৈ থাকি 3 বছৰৰ অন্তৰালত পুনৰ 1980 পৰা 1984 মৃত্যু হোৱালৈকে ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থাকে এতিয়া 16 বছৰ ধৰা কাৰ্যকালত ইন্দিৰা গান্ধীয়ে এনেকুৱা কি কৰিছিল যাৰ কাৰণে কিছুমানে তেখেতক আইৰন লেডি বুলি কয় আৰু অটল বিহাৰী বাজপেয়ীয়ে সঁচাকৈ ইন্দিৰা গান্ধীক দুৰ্গা বুলি কৈছিল নেকি 1975ত বলবৎ কৰা ইমাৰ্জেন্সিৰ কথা আমি সকলোৱে শুনিছো যেতিয়া ব্ৰিটিছ আৰু মোগলৰ দৰে স্বাধীন ভাৰতৰ চৰকাৰে নিজৰ মানুহৰ ওপৰতে অত্যাচাৰ শোষণ কৰিছিল অনুৰাগীসকলে ইমাৰ্জেন্সিৰ কাৰণে ইন্দিৰা গান্ধীক আইৰন লেডি বুলি নিশ্চয় নকয় ইয়াৰ কাৰণ হয়তো বেলেগ হ'ব পাৰে বৰ্তমানতো দেখা দিয়া খালিস্তানী সমস্যাৰ কথা আমি সকলোৱে শুনিছো কোৱা আৰু লেখাৰ মতে ইয়াৰ আৰুতো লুকাই আছে ইন্দিৰা গান্ধীৰ সামাজিক আৰু ৰাজনৈতিক ভুল কুশৱন্ত সিং আৰু কুলদীপ নায়াৰৰ কিতাপ ট্ৰেজেডি অফ পাঞ্জাবত উল্লেখ থকাৰ মতে পাঞ্জাবত চলি থকা আকালি দলক দুৰ্বল কৰিবলৈ জাৰ্নেল সিং ভিন্দ্ৰেৱালা নামৰ ব্যক্তিজনক উঠোৱা হৈছিল যি পিছলৈ এটা ফ্ৰেংকেষ্টাইন মনষ্টাৰ হৈ পৰিল আৰু পাঞ্জাবৰ সন্ত্ৰাস অনিয়ন্ত্ৰিত হৈ পৰিল এতিয়া আপোনালোক প্ৰায় নুশুনা এটা কলংকিত আৰু লুকুৱাই থোৱাৰ ঘটনালে 1966 চনৰ 7 নৱেম্বৰত গৌৰক্ষাৰ দাবী কৰিবলৈ অহা বহুতো সাধুক ইন্দিৰা গান্ধীৰ সময়ৰ চৰকাৰে নিশংসভাৱে হত্যা কৰিছিল
আৰু ইন্দিৰা গান্ধীৰ ভয়ত এই হত্যাকাণ্ডৰ ঘটনাটো মাত্ৰ এখন নিউজ পেপাৰৰ বাদে অইন ক'তো প্ৰকাশ হোৱা নাছিল। ঘটনাটো এনেকৈ ঢকা হ'ল যে ইয়াৰ ওপৰত সমূলি আলোচনা নহ'ল। আনঅফিচিয়েল ডাটা আৰু স্থানীয় লোকসকলৰ মতে ইন্দিৰা গান্ধীৰ নিৰ্দেশত সেইদিনা হাজাৰতকৈও অধিক সাধু সন্তৰ তেজ বৈছিল। এইবিলাক কাৰণে যদি নহয় 1971 চনৰ যুদ্ধৰ কাৰণে অনুৰাগীসকলে ইন্দিৰা গান্ধীক হয়তো আইৰণ লেডি বুলি কয়। 1971 চনত হোৱা মিলিটাৰী ভিক্টৰী 1972 চনৰ চিমলা চুক্তিত অৰ্থহীন হৈ পৰিছিল। আমি সকলোৱে জানো এখন যুদ্ধৰ পিছত লাভালাভ বা কোনে কি পাব সেইটো নিৰ্ণয় হয় সন্ধিৰ জৰিয়তে। আৰু 1971 চনৰ যুদ্ধখনৰ সন্ধি লিখা হৈছিল 1972 চনৰ 2 জুলাইত, যাক আমি চিমলা চুক্তি বুলিও জানো। 1972 চনৰ এই চুক্তিখনৰ পৰা ভাৰতে কিবা লাভালাভ উলিয়াব পাৰিলেনে? 1971 চনত বাংলাদেশৰ সৃষ্টি হ'ল, সেইটো বাংলাদেশৰ লাভ, কিন্তু ভাৰতে কি পালে? আগতে এটা মূৰৰ কামৰণি আছিল, এতিয়া দুটা হ'ল। ভাৰতে বন্দী কৰা 93,000 পাকিস্তানী সৈন্য আমি এনেই ঘূৰাই দিব লগা হ'ল। কিন্তু তাতকৈ লাজৰ কথা এইটো যে 71ত পাকিস্তানে বন্দী কৰা 54জন ভাৰতীয় সৈনিকক মোকলাই আনিব পৰা নাছিল। তেওঁলোক পাকিস্তানতে বন্দী হৈ থাকিল। আৰু সেই ব্যৰ্থ চিমলা চুক্তিখন স্বাক্ষৰ কৰাৰ কাৰণে 71 যুদ্ধৰ নায়ক ছেম মানেকশ্বই ইন্দিৰা গান্ধীক কৈছিল যে ভুট্টো হেজ মেড এ মাংকি আউট অফ ইউ। অৰ্থাৎ পাকিস্তানৰ ৰাষ্ট্ৰপতি জুলফিকাৰ আলী ভুট্টোৱে ইন্দিৰা গান্ধীক বুৰ্বক সাজিলে। গতিকে 71 চনত হোৱা যুদ্ধ আৰু 72ত হোৱা চিমলা চুক্তিখনত আমি দি বিগেষ্ট পলিটিকেল ফেইলিয়াৰ আফটাৰ এ ৰিচাউণ্ডিং মিলিটাৰী ভিক্টৰী বুলি ক'ব পাৰোঁ। এতিয়া কোনকেইটা কাৰণত বা অনুৰাগীসকলে তেখেতক আইৰণ লেডি বুলি কয়? আৰু আইৰণটো বিভিন্ন প্ৰকাৰৰ থাকে, কিছুমান কেঁচা লোহা থাকে আৰু কিছুমান মামৰে ধৰা লোহাও থাকে। আৰু অটল বিহাৰী বাজপেয়ীয়েও কিন্তু কেতিয়াও ইন্দিৰা গান্ধীক দুৰ্গা বুলি কোৱা নাই। এই কথা অটল বিহাৰী বাজপেয়ীয়ে ইণ্ডিয়া টিভিৰ আপকি আদালতত নিজেই পুষ্টি কৰিছে। इंदिरा गांधी को आपने दुर्गा कहा था? मैंने दुर्गा नहीं कहा, ये भी अखबार वालों ने छाप दिया और मैं खंडन करता रह गया कि मैंने नहीं कहा। नहीं, आपने कहा है, आपने कहा है। फिर इस पर बड़ी खोज हुई। श्रीमती पुपुल देकर ने इंदिरा जी के बारे में एक पुस्तक लिखी और उस पुस्तक में वो इस बात का उल्लेख करना चाहती थी कि वाजपेयी ने इंदिरा जी को दुर्गा कहा है। तो पहले मेरे पास आई, मैंने कहा कि नहीं, मैंने नहीं कहा।